কবিতাৰ নাম স্বাক্ষৰ, ৰচনা মঞ্জু গোস্বামী। গিৰিজা মহন্তই পাঠ কৰিছোঁ, শুনিবচোন। কেনে আছা নীৰ? বহুদিন হ'ল তোমাৰ সৈতে কথাই পতা নাই। তোমাৰ বাৰু মনত পৰেনে আঘোণৰ পথাৰত দুয়োকৈ জ্বলোৱা ন চাকি গছি? নৈৰ পাৰৰ সেই অনুভৱৰ আবেলি এদিন কৈছিলোঁ, আকাশখনেই আমাৰ ঘৰ, হেঁপাহৰ জোনটি আৰু তৰা ফুলবোৰ আমাৰ সাক্ষী। তুমি কৈছিলা, প্ৰকৃতিৰ সকলোতে আমাৰ প্ৰেমৰ পৰশ সেউজীয়া। সেয়ে হয়তো আকাশ, নদী, গছ আৰু চৰাই আমাৰ আজন্ম প্ৰেমিক। হঠাৎ আজি সময় আৰু পৰিস্থিতিৰ তাগিদাত, বিশ্বাস আৰু সংশয়ৰ দুমোজাত বুকুতে উকমুকাই ৰ'ল হেঁপাহৰ সোণ হেৰিয়া কথাবোৰ। কবিতাৰ ভাষাবোৰে আজিও উচুপে জানা। উজাগৰি নিশাৰ বুকুত শব্দবোৰে হাহাকাৰ কৰি উঠে। আকাশ প্ৰেমৰ ঘৰ, বুকুত প্ৰশ্নৰ ঢৌ। সেথিলেটি মুখ গুজি উচুপনিবোৰ নৈ হৈ বয়। মনত পৰেনে কৃষ্ণচূড়াৰ ৰং সিঁচি দিয়া মিলনৰ সেই মধু লগন, হেঁপাহৰ সেই অভিজ্ঞান? মনত পৰেনে দুয়ো পালন কৰা সেউজীয়া উৎসৱ? বাজি উঠেনে আজিও সংগোপনে পূজাৰীৰ মাংগল্য মন্ত্ৰ উপাচাৰ? উভতি চোৱানে কেতিয়াবা সপোনৰ আলিবাটক? পাহৰণিৰ সমুদ্ৰত মেলি দিলা নেকি মোৰ সৰল বিশ্বাসক? গুণগুণ প্ৰাণৰ মমতাক? এতিয়া তোমাৰ পৰা মোলৈ বহু যোজন বাট। সোঁৱৰণিৰ গৰ্ভত মই যেন এক ধূসৰ স্বপ্ন, নৈৰ নিজান বালিচৰ। প্ৰাৰ্থনা মাথো য'তেই থাকা প্ৰশান্তিৰ অট্টালিকা গঢ়া। মোৰ অকিঞ্চন হৃদয় তোমাৰ নামতে স্বাক্ষৰিত।